নমস্কাৰ। পোনপ্ৰথমে পৰম গুৰু পৰম আৰাধ্য শ্ৰী হৰি চৰণত দাসে সেৱা জনাই মোৰ এই আধ্যাত্মিক তত্ত্ব ভক্তিৰস চেনেলটোলৈ আপোনাক স্বাগতম জনালোঁ। আজি আপোনালৈ আগবঢ়াই আনিছোঁ ভজন কাক বোলে, মানে ভজন কি। গুৰুৰ উপদেশ মতে নাম, দেও, গুৰু, ভকত চাৰিকো এক কৰি ঈশ্বৰক উপাসনা কৰাকেই ভজন বোলে। ভজনৰ গুৰু বাক্যত ঈশ্বৰৰ তত্ত্ব আছে। কায়বাক্য মনে উপাসনাৰ দ্বাৰা পৰম ব্ৰহ্মক সাক্ষাৎ কৰাই পৰম ব্ৰহ্মক লাভ কৰিব পৰাটোৱেই ভজনৰ মুখ্য উদ্দেশ্য। ভজনৰ তত্ত্ব গুৰুমুখে বুজিব। ভজ ভগৱন্ত ভক্তিভাৱে নাম লৈয়া গতি প্ৰতিটো পাৱে। ভগৱন্তক উপাসিলে পাপাত্মায়ো পৰিত্ৰাণ পায়। মানুহ জন্মত ঈশ্বৰক উপাসনা নকৰাজন ঘোৰ নৰকী। মনুষ্য শৰীৰ পাই কৃষ্ণক নভজে, এহিমান দুখে ঘোৰ নৰকত মজে। ঈশ্বৰ উপাসনাৰ ফলে মহাপাপীয়েও উচ্চ পদ পায়। ভুৱন মোহনৰাম ভজিলে তোমাক পায়। মহা পাপী যাৰ নাম জপি উত্তম পদক পায়। ধন্যবাদ।